हेलो एवरीवन गुड मर्निंग কি খবৰ ভালে আছে নে সকলো সকলো ভালে আছে আমিও ভালে আছো আজি হৈছে 22 জুলাই আজি আমাৰ এটা বহুত বিশেষ দিন আজি হৈছে আমাৰ বিবাহ বাৰ্ষিকী 3 বছৰ হ'ল আজি আমি 3 বছৰ সম্পূৰ্ণ কৰিলো মিষ্টাৰ আৰু মই একেলগে থাকি আপোনালোকে আশীৰ্বাদ কৰিব এই ফেলাই মিষ্টাৰ আহিছে আশীৰ্বাদ কৰিব দে আপুনি হাই কৈ লাগিব এটা কি নকম আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাক আজি আমি এফালে ফুৰিবলৈ যাম আপোনাক দেখাম ভগৱানৰ আশীৰ্বাদ হ'বলৈ যাম আপোনাক দেখাই থাকিম দেই চাই থাকিব থ্যাংক ইউ আমি আহি ৰুমৰ পৰা ওলাই আহিলো এতিয়া ওলাই আহি 6 মাইলৰ ব্ৰিজ পাইছোহি ৰুমৰ পৰা অলপলে ভিডিঅ' কৰা নহ'ল কিয়নো ছোৱালীয়ে দেউতাকৰ স্কুটি উলিওৱা দেখা পাই আহিব কাৰণে উৎপাত কৰিলে মানে স্কুটিত উঠিবৰ কাৰণে তাই উৎপাত কৰিলে সেইকাৰণে ভিডিঅ' কৰা নহ'ল এতিয়া আহি 6 মাইলৰ ব্ৰিজখন পাইছোহি অভাৰ ব্ৰিজখন চাওকচোন কিমান ধুনীয়া লাগিছে গোটেই আকাশখন মুকলি হৈ আছে ফৰকাল হৈ আছে গোটেই আকাশখন ভাল লাগে ন আকাশখন ফৰকাল হৈ থাকিলে ৰ'দটো দিছে বাৰু অত্যন্ত গৰমে হৈ আছে তথাপি ভাল লাগিছে আকাশখন চাই থাককচোন আপোনালোকে আহি আমি বৈশিষ্ট্য পালোহি মন্দিৰ পোৱাহি নাই মন্দিৰলৈ আৰু অলপ আছে চাওকচোন গোটেই গছবোৰ ইমান ধুনীয়াকৈ আছে গোটেইখন সেউজীয়া হৈ আছে আৰু ইমান মানে ৰ'দ দি আছিলে ইয়াত আহি পোৱাৰ লগত এনেকুৱা লাগিছে যেন অলপো ৰ'দ নাই গৰম নাই ইমান ধুনীয়া ঠাণ্ডা লাগিছে মানে পৰিৱেশটো বতাহটো আহি আছে ধুনীয়া অলপকৈ বতাহ দি আছে কিন্তু খুব ধুনীয়া লাগিছে পৰিৱেশটো চাই গোটেইখন সেউজীয়া আৰু সেউজীয়া ইমান ধুনীয়া ঠাই সেউজীয়াৰ মাজে মাজে আমি বৈশিষ্ট্যশ্ৰম পালোহি চাবচোন ভিতৰৰ ভাগ দেখাওঁ আপোনালোকক চাই থাকিব কেনে পায় স্কুটিত আহোঁতে জিও মাইনাত টোপনি গ'ল বাটতে এতিয়া জিও মাইনাক দেউতাকে লৈ আছে মই অকণমান ভিডিঅ' কৰোঁ বুলি মোবাইলটো উলিয়াই ল'লোঁ চাওকচোন পৰিৱেশটো কিমান ধুনীয়া ন ইমান ধুনীয়া শীতল পৰিৱেশ মানুহ হৈছে আজি বহুতখিনিয়ে মানুহ হৈছে ভিতৰত গৈ দেখাই আছোঁ আমি মন্দিৰৰ ভিতৰত সোমালোঁ যদিও আমি মন্দিৰত সেৱা কৰা হোৱা নাই এতিয়ালৈকে মানে সেৱা কৰা নহ'ল মন্দিৰত সেৱা কৰা কিয় নহ'ল জনাম বাৰু মই পিছলৈ আপোনালোকে চাওকচোন মন্দিৰৰ পৰিৱেশটো কিমান ধুনীয়া আচলতে আমি ইয়াতে শৰাই বা সেৱা কৰিম বুলি অহা নাছিলোঁ আমি আহিছিলোঁ পৰিৱেশটো উপভোগ কৰিবৰ কাৰণে আৰু ছোৱালীও যাতে ভাল পায় সেইকাৰণে আহিছিলোঁ আপোনালোকে চাওকচোন কিমান ধুনীয়া পৰিৱেশ গোটেই মন্দিৰত মন্দিৰৰ কাষত বহুতো বান্দৰো আছে ছাগলী আছে লগতে শিলেৰে পানীবোৰ কিমান ধুনীয়া শব্দ কৰি গৈ আছে ছোৱালীয়ে প্ৰথমে সাৰ পাই লৈ অলপ দুখ খাইছিলে ক'ত আহিলোঁ কি কৰিলোঁ বুলি তাৰপিছত কিন্তু তাই খুব ভাল পাইছে ইয়াতে চাওকচোন আপোনালোকে ছোৱালীয়ে ছাগলী চুবলৈ গৈ আছে বান্দৰবোৰে কিমান ধুনীয়া গা ধুই আছে উঠি আহে আমি ইয়াতে আছোঁ এই বৈশিষ্ট্যমতে যামগৈ আৰু এতিয়া অলপ পিছত আছোঁ ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া বতাহ ঠাণ্ডা বতাহ দি আছে ছোৱালীও ভাল পাইছে থাকি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেয়া লাগিলে জনাব তেতিয়া আগলৈ ভালকৈ বনাবলৈ চেষ্টা কৰিম থেংক ইউ